हेलो नमस्ते सत श्री अकाल मैं तृष्णा आपनालोक सकलोके मेरे यूट्यूब चेनेल दृश्यांगनলৈ पुनरबार स्वागतम जनाइছো। আজি मैं आपनालोकলৈ লৈ আহিছো নতুন এটি ভিডিও। আজি ভিডিওটো ভন্টি মানে বাৰ্থডে আছিল 27 তাৰ পাছত বাৰ্থডে যিমান যি মানে কেনেকৈ পাতিলো লজিটো লকডাউন চলি আছে আৰু লকডাউনটা থুলমুলকৈ পাতিছো আৰু ভাবিলো আপোনালোককো যিমান যি কৰিছো দেখাই দিও। তেন্তে আহক ভিডিওটো চাই থাকক আগলৈ আপোনালোকে চাই ভাল পাব। বন্ধুসকল ইয়াত আগদিনা প্ৰিপাৰেচন চলি আছে অলপ চলপ। আজি অকমান প্ৰিপাৰেচন কৰি থলো আৰু কাইলে কিছুমান বস্তু আনিবলে বাকি আছে বেলুন চেলুন নাই নে কাইলে বাকিখিনি কৰিম তেনে কাইলে দেখাম। বন্ধুসকলে চক দেতা আৰু ভন্টি গৈ আছে বজাৰ কৰিবলৈ। এইকেইটা নালাগে এইটো ললো ধনিয়া কেঁচা তাৰমানে মিঠাতেল হ'ব পিঁয়াজ হ'ব বাটাৰ হ'ব অকল না অকল আমুল ক্ৰীমটো ল'বলৈ আছে এতিয়া फ्रेंड्स লাগিছো আৰু খানা বনোৱাত চাই যাওক কি বনাও। फ्रेंड्स এয়া চব বইলা সফা হৈ আছে আৰু মই এফালে লাগিছো এতিয়া পনীৰ বাটাৰ মছলা বনাবলৈ।
ফ্ৰেণ্ডছ, এতিয়া হৈছে কেক কটা টাইম। क्या हुआ कैसे हुआ ফ্ৰেণ্ডছ, ইয়াত পাৰ্টি প্ৰপাৰ গোটেই পপাত হৈ গ'ল আৰু গোটেই কেকত পৰিলে। চ' কেক চফা কৰি থকা হৈছে এতিয়া। পিছফালৰ হেৰিকেইটা বহি অকণমান বহি দে মানে সেনেকৈ ফ্ৰেণ্ডছ, কেক চেক কাটি মেলি হ'ল। এতিয়া খোৱা টাইম হৈছে বাৰু। খীৰ ইমান গৰম হৈছে চাহ ফটো নাই মৰা নহয়। বন্ধুসকল, এতিয়া সময় হৈ পৰিছে ভিডিঅ'টো শেষ কৰাৰ, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। আৰু আপোনালোকে যদিহে মোৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব।